ঘণ্টা লকডাউনতো পঢ়া পাতি আধাতে ৰল এজো যাই আছে কি যি হ'ব। মোৰো একেই মোৰ ফিউচাৰটো আৰু অসমৰ বিজুলী বিভাগটো একেই হৈছে। দুটা বেছিভাগ টাইম আন্ধাৰতে থাকে। ৰাজ্যত চলি পুৱাই পুৱাই দাউৰি আছে পুলিচত ইণ্টাৰভিউ মাৰিব। নকবি দে ঘৰত সেইকাৰণে বেছিকে গালি খোৱা হৈছো। পুৱা এলাৰ্মৰ চাউণ্ডত নহয় ঘৰৰ মানুহৰ গালিত চকু মেলা যায়। মোৰো একে পুৱা 10টাৰ আগত চকু মেলাই নাযায়। অকল আপাগেলাই নহয় মোৰ এল পি স্কুলৰ মালটোও পুৱা দাউৰি থাকে। কালিৰ পৰাই ময়ো দৌৰবা উঠিমাই। तेरी मेरी तेरी मेरी तेरी मेरी कहानी। দেখা নাই এলাই টেনচনৰ লেঠাই নাই। হাও কিয়ে টিপটা দুটা কিয়াতে মুখ চুগতলে বহি আছা। নকং দে তই কি শুনবি আমাৰ দুখৰ জীৱন। তেৰি মেৰি হে আবাৰ ফাংচনত দেখা পাবি দে মোক আৰ। বেটা ৰাণু মণ্ডলত নাইতা স্কুলত থাকাতে প্ৰাৰ্থনা দেৰ সৈতে কান্দিছিলি এতিয়া সি আৰু ফাংচন কৰে। হেলা বেলেগ কথা আছিল, এতিয়া যি গায়কে নহয় সি ফাংচনত যি টি গালিয়ে হৈ যাব। হাও ই ঠিক কথাই কৈছে। টিভিত দেখা নাই দুনিয়া ছিংগাৰ আৰু এক্টৰ মাখা পলিটিক্সত যাই আছে। ইতা কি তয়ো গান গাবি নেকি? হাও কি ডাঙৰ কথা, ই ৰাণু মণ্ডলত নাইতাকে যদি গাবা পাৰে মই কিয় নৰিম। মইতো ক্লাছ 6ত গানৰ প্ৰতিযোগিতাত 3rd পাইছো মনত নাই। মোৰ যি উজ্জ্বল ভৱিষ্যত কামনা কৰিছিল। যা মই কৈ ভুলে কৰলো ই এতিয়া মোৰ কণ্টেণ্ট চুৰ কৰি ইয়ে গায়ক হ'ব আহি। ভাই কবা নৰো দে তই গায়ক হবি আৰু মানুহে তোৰ গান শুনব মোৰ হাঁহিয়ে উঠছি ৰ। হাও কি হল চেষ্টাৰ খাদ্য যে একো নাই তই নাজনা নেকি এইটো কথা? হাও মই ইতা কি হমতে? তই মোবাইলত গিটাৰ এপ ইনষ্টল দি আৰু প্ৰেক্টিচ কৰা কৰ। মোৰ বেণ্ডত আর বেলেগ গিটাৰিষ্ট নানো দে। বল কামত লাগি যাং যোৱাৰ। জয় ৰাকুদাক চিন্তিয়াৰ গানত কেৰিয়াৰে আৰম্ভ কৰি দাং। চালা নেটপেকো নাই গিটাৰ এপছটো ইনষ্টলো দিব লাগছিল। কাবাৰ পাই হটস্পট ল'বা লাগিল আৰ।